জুবিনৰ দৰে মাত বা আৱাজ দিলে জুবিন হৈ নাযায়, বৰঞ্চ পাগল হ'ব পাগল। অলপতে জুবিনৰ ভইচ দিয়া এটা সৰু ল'ৰা ভাইৰেল হৈ পৰিছিলে, চেম টু চেম জুবিনৰ ভইচ। কিন্তু জুবিনৰ ভইচটো দিলে যে জুবিন হ'ব নেকি? জুবিন হ'ব নোৱাৰে। জুবিনৰ নিচিনা গান গাব লাগিব, জুবিনৰ নিচিনা পৰিশ্ৰম কৰিব লাগিব, জুবিনৰ নিচিনা ত্যাগ কৰিব লাগিব, তেতিয়া জুবিন হ'ব। অনলি ভইচটো দিলে জুবিন নহয়, বৰঞ্চ পাগল হ'ব। কিয় হ'বলৈ কৈ আছোঁ? এইখিনি কথা মই কোৱা কথা নহয়, স্বয়ং জুবিন গাৰ্গে কোৱা কথা। জুবিন গাৰ্গে কি ক'লে শুনকচোন সেই সৰু ল'ৰাটোৰ বিষয়ে। ষ্টাইল জুবিন গাৰ্গ আপোনাৰ গুৰু মনাদি মানে মাধৱ, সি বহু মঞ্চলৈ তাক মাতিছে, জুবিন দাৰ ষ্টাইলত কথা কয়। তাহাঁতক লক্ষ্য কৰিছে জুবিন দাৰ কেনেকুৱা লাগে? না সেইটো পাগল হ'ব প্ৰথম কথা, বিকজ তাৰ চাইক'লজিত মোক সোমাই লৈছেতো, কাৰণ সি গান নাগায়। মানুহৰ নিচিনা এজন মানুহে আৱাজ বা শব্দ বা ভইচ পোৱাটো ইমান ডাঙৰ কথা নহয়, সাধনাৰ কথা। অলপ সাধনা বা চেষ্টা কৰিলে, এটা বস্তুত লাগি থাকিলে, চেষ্টা কৰিলে সেইটো পাৰে, সকলোৱে পাৰিব। ঠিক আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনাও ভইচ দিয়া বহুত মানুহ আছে। ভইচটো দিলে জানো হেমন্ত হৈ যাব নেকি? নাযায়, ভইচটো দিব পাৰিব। কিন্তু সেই সৰু ল'ৰাটো জুবিনৰ ভইচত যদি লাগি থাকে, বৰঞ্চ নিশ্চয় পাগলেই হ'ব। একোতো নহ'ব, উন্নতি একো নহ'ব। গতিকে জুবিনক ভাল পাই তাত লাগি আছে সি, লাগি লাগি এটা সময়ত কি হৈছে, জুবিনৰ নিচিনা ভইচটো বা মাতটো জুবিনৰ নিচিনা হৈছে। জুবিনৰ নিচিনা হ'লে, ভইচটো হ'লে যে জুবিন হ'ব এনেকুৱা কোনো কথা নহয়, বৰঞ্চ সঁচাকৈ পাগলেই হ'ব, এটা সময়ত পাগলৰ নিচিনা হৈ যাব। কিন্তু জুবিনৰ নিচিনা হ'ব লাগিলে জুবিনৰ কণ্ঠ, জুবিনৰ নিচিনা গান গাব লাগিব, জুবিনৰ নিচিনা ত্যাগ কৰিব লাগিব, তেতিয়া জুবিন হ'ব পাৰিব। জুবিনৰ নিচিনা গান গোৱাৰ চেষ্টা কৰক। হয়তো জুবিনৰ নিচিনা কোনোবাই ভইচ দিয়ে, কোনোবাই সেনেকুৱা আছে জুবিনৰ নিচিনা ভইচ অলপ হয়, সেইটো ভাল কথা। গান গাওক, কিবা এটা কামত আহিব। জুবিনৰ দৰে গান গাওক, কামত আহিব। জুবিনৰ আৱাজটো, মাতটো দিলে লাভটো একো নহ'ব। সেই ল'ৰাটো, সৰু ল'ৰাটো যদি সেই জুবিনৰ আৱাজটোত লাগি থাকে, তাৰ কিবা কামত আহিব নেকি? কিন্তু গান গাব নাজানে, কিন্তু জুবিনৰ গান গাব নাজানে, তাৰ গান কণ্ঠ নাই তাৰ। হয়তো চেষ্টাৰ বা সাধনাৰ ফলত বা ট্ৰাই কৰি থকাৰ ফলত সেই জুবিনৰ নিচিনা আৱাজটো দিব পাৰিছে। সেইটো আমি ভাইৰেল কৰি কিনে তাক পাগলে বনাম আমি। তাত পঢ়া পাতি নিচা কমি যাব, তাত লাগি থাকিব, সেইটো বৰঞ্চ লছ হ'ব। সেনেকুৱা বস্তু ভাইৰেল কৰিলে নহয়। সেনেকুৱা সৰু ল'ৰাক উৎসাহ দিব লাগে যাতে সি পঢ়াত ভাল হয়, যাতে জুবিনৰ নিচিনা গান গাব পাৰে। সি গান গাওক জুবিনৰ নিচিনা, উন্নতি হ'ব, ভাল হ'ব। জুবিনৰ নিচিনা ভইচটো দিলে সি একো নহ'ব, তাত কি হ'ব? একো নহ'ব, জিৰ' হ'ব লাষ্টত যায়। কিন্তু এজন মানুহৰ ভইচ দিলে একো নহয়। ভইচটো বা এনেকুৱা বস্তু মানুহ ত্যাগ বা সাধনা বা চেষ্টা কৰিলে পাৰি যায়, সকলোৱে পাৰিব। হয়তো আপুনি কৰা নাই চেষ্টা, কৰিলে আপুনিও পাৰিব। কিন্তু জুবিনৰ ভইচটো দিলেই জুবিন নহ'ব, জুবিনৰ গান গাব লাগিব। সেয়ে জুবিন গাৰ্গৰ মুখত আমিও, জুবিনৰ ভাষাত আমিও ক'বলৈ গৈ আছোঁ, সেই সৰু ল'ৰাটো, ভাইটি তুমি সৰু হৈ আছা, জুবিনৰ ভইচত লাগি থাকিব নালাগে, পঢ়া পাতি কৰা। যদি হেঁপাহ বা ইচ্ছা বা আগ্ৰহ আছে গান গোৱা, গান গোৱা, জুবিনৰ নিচিনা কণ্ঠ দিয়া, চেষ্টা কৰা, তেতিয়া কামত আহিব। জুবিনৰ ভইচটোত লাগি থাকিলে কামত নাহে। এইবিলাক ভাইৰেল কৰাটোৱে ভুল একচুৱেলি। তো জানক, জুবিন গাৰ্গে ঠিক কথাই কৈছে, মোৰ ভইচটো দিলে বা মোৰ ইয়াত ভইচটোত লাগি থাকিলে ল'ৰাটো পাগলে হ'ব, বাকী একো নহ'ব, মেডিকেল যাব লাগিব। জুবিন দাই ঠিক কথাই কৈছে। জুবিন দা বহুত বহুত ধন্যবাদ আপোনাক। এইখিনি কথা কৈ আজি ভিডিঅ'টো শেষ কৰিছোঁ। ভিডিঅ'টো এইকাৰণে কৰিব গৈছোঁ, ল'ৰাটোৰ বিষয়ে ল'ৰাটোক ক'ব গৈছোঁ। জুবিন দাৰ ভইচত লাগি থাকিলে আপোনাৰ লছ হ'ব, একো নহ'ব। যদি গান হেঁপাহ আছে, গান গাওক জুবিনৰ নিচিনা। এইখিনি কৈ ভিডিঅ'টো মই শেষ কৰিছোঁ। বাই বাই। চ' মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। কিন্তু সেইটো যদি বুষ্ট আপ কৰি থাকে তাক, সি পাগল হৈ গৈ থাকিব, লাষ্টত হস্পিটেলত যাব।